মৰিগাঁও জিলাৰ গেৰুৱা হাইস্কুলত পুথিভঁৰালৰ দ্বাৰ উন্মোচন। আজি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ 2013 আৰু 14 বৰ্ষৰ পুঁজিৰে গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নিৰ্মিত পুথিভঁৰালটিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পুথিভঁৰালটিৰ দ্বাৰ মুকলি কৰে মৰিগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে। দ্বাৰ মুকলি অনুষ্ঠানটিৰ প্ৰাকখনত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বুধেন্দ্ৰনাথ ডেকাই। উল্লেখ্য যে পুথিভঁৰালটিৰ সংলগ্ন কৰি নৱনিৰ্মিত কম্পিউটাৰ কক্ষ, কলা বিথিকা আৰু বিজ্ঞানগাৰ কক্ষকেইটাৰো আজি দ্বাৰ মুকলি কৰে। দ্বাৰ মুকলি অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি গেৰুৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা 2021 আৰু উত্তীৰ্ণৰ হাৰ বৃদ্ধিৰ শৈক্ষিক কৌশল উদ্ভাৱন শীৰ্ষক এক আলোচনা চক্ৰৰো আয়োজন কৰা হয়। আলোচনা চক্ৰত মৰিগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ কমলজ্যোতি গগৈয়ে মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে। শিক্ষা বিষয়াগৰাকীৰ লগতে অধিবিদ্যা পৰিষদৰ সম্পাদক দেৱেশ্বৰ গোস্বামী, শিক্ষক লেনিন ডেকা, হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল নাথ, ছেবাৰ মেণ্টৰ মনমোহন ৰাজবংশীকে প্ৰমুখ্য কৰি কেইবাজনো আলোচকে অংশগ্ৰহণ কৰে। এই গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰটিৰ সঞ্চালনা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গেৰুৱা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা গেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক বুবুমণি গোস্বামীয়ে। আলোচনা চক্ৰটিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধিৰ নানা উপায় আৰু কৌশল সম্পৰ্কে আলোচকসকলে পৰামৰ্শ আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক বাবুল বৰাই। নৱনিৰ্মিত পুথিভঁৰাল ভৱনটিত অনুষ্ঠিত মনোজ্ঞ আলোচনা চক্ৰটিত 7খন বিদ্যালয়ৰ শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ হ'লে কেনেদৰে প্ৰস্তুতি চলাব লাগিব এই বিষয়ে মত প্ৰকাশ কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে কয়। এই কৰোনাৰ অতিমাৰীৰ সময়তো কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক অহা মাৰ্চ মাহত যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব তাত অৱতীৰ্ণ কৰাম। আনহাতে প্ৰধান শিক্ষক বুবুমণি গোস্বামীয়ে এনেদৰে কয়। RMSৰ 25 লাখ টকা অনুদানেৰে আমাৰ বিদ্যালয়ৰ কলা বিথিকা, ছায়েন্স লাইব্ৰেৰী, ছায়েন্স লেবৰেটৰী, কম্পিউটাৰ কক্ষ আৰু এটা অতি আটকধুনীয়া পুথিভঁৰাল আদি উদ্বোধন কৰা হৈছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা 2021ৰ ফলাফল কেনেকৈ হাৰ বৃদ্ধি কৰিব পাৰি তাক লৈ কৌশল উদ্ভাৱনৰ কাৰণে কি ধৰণৰ শৈক্ষিক কৌশল উদ্ভাৱন কৰিলে অহা দিনবিলাকত আমি 100% উত্তীৰ্ণৰ হাৰ পাব পাৰোঁ বা বৰ্তমানৰ উত্তীৰ্ণৰ হাৰতকৈ আমি ওপৰলৈ যাব পাৰোঁ তাৰ কৌশল নিৰ্ধাৰণৰ বাবে এখন আজি আলোচনা চক্ৰ হৈছে। দীপাংকৰ নাথৰ প্ৰতিবেদন, মৰিগাঁও সংবাদ।